তিনিটা পৰ্যায়ৰ লকডাউনত স্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। কেৱল সমগ্ৰ দেশেই নহয়, মাৰাত্মক কোভিড-19ৰ কাৰণে সমগ্ৰ বিশ্বত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সময়ছোৱাত ভাৰতবৰ্ষত ইতিমধ্যে তিনিটা পৰ্যায়ৰ লকডাউন চলি আছে আৰু লকডাউনৰ সময়ছোৱাত বিদ্যালয় মহাবিদ্যালয়কে ধৰি সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠান গোটেই দেশজুৰি বন্ধ হৈ আছে। ছাত্ৰ ছাত্ৰীসকলৰ এটা শিক্ষা বৰ্ষ যাতে মাৰ নাখায় তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিদ্যালয় মহাবিদ্যালয়সমূহতো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে একাংশ বিদ্যালয় মহাবিদ্যালয়ত শিক্ষাগুৰুসকলে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে বহি সেই শিক্ষা বা পাঠদান গ্ৰহণ কৰিব পাৰে। এই মুহূৰ্তত মই আছোঁ লখিমপুৰৰ নাওবৈচা শংকৰদেৱ শিশু নিকেতনত। এটা কথা উল্লেখ কৰিব লাগিব, লকডাউনে যেনেধৰণে এটা শ্ৰেণীৰ মাজত বা সাধাৰণ লোকসকলৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, ঠিক তেনে সময়ছোৱাত আনফালে যদি চোৱা যায় লকডাউনৰ আন এটা ধনাত্মক দিশো আছে, এটা পজিটিভ বাৰ্তাও কঢ়িয়াই আনিছে লকডাউনে। কাৰণ আজিৰ প্ৰতিযোগিতামূলক যুগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ আৰু এই সময়ছোৱাত অনলাইন পাঠ্যক্ৰমৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল ক্ৰমাৎ যেন আকৰ্ষিত হৈ পৰিছে। মই এই মুহূৰ্তত নাওবৈচা শংকৰদেৱ শিশু নিকেতনৰ পৰিৱেশটো দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। নিকেতনখন সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। লকডাউন হোৱাৰ পৰা ৰাজ্যৰ অন্যান্য বিদ্যালয় মহাবিদ্যালয়ৰ দৰে নাওবৈচা শিশু নিকেতন সম্পূৰ্ণৰূপে বন্ধ। লকডাউন কিছু পৰিমাণে শিথিল কৰি দিয়াৰ লগে লগে 50% শিক্ষক কৰ্মচাৰী আচাৰ্যা তেখেতসকল নিকেতনলৈ আহিছে। আহি ছাত্ৰ ছাত্ৰীক তেওঁলোকে ক্লাছৰুমত ক্লাছ দিছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীক ঘৰতে বহি তেওঁলোকে ভিডিঅ'ৰ যোগেৰে ঘৰতে বহি পাঠ গ্ৰহণ কৰিছে। আচাৰ্যাই ক্লাছৰুমত পাঠ দিছে, ছাত্ৰ ছাত্ৰীসকলে সেয়া ঘৰতে গ্ৰহণ কৰিছে। আনকি প্ৰাৰ্থনাৰ সময়লৈকে বা যিখিনি বিদ্যালয়ত সাধাৰণতে নিয়ম নীতি থাকে, যেনেধৰণে এটা পাঠ আৰম্ভ হয় বিদ্যালয়ত, ঠিক তেনেধৰণে বিদ্যালয়তো ঘৰত বহি ছাত্ৰ ছাত্ৰীসকলে সেয়া কৰিছে নাই সেইখিনিও শিক্ষাগুৰুসকলে নিৰীক্ষণ কৰিছে। আৰু অনলাইন পাঠ্যক্ৰমৰ প্ৰতি যেন ক্ৰমাৎ ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হৈ পৰিছে, সেয়া এনেধৰণৰ পাঠদানসমূহৰ পিছতে শিক্ষাগুৰুসকলে মত পোষণ কৰিছে। এই মুহূৰ্তত মই পাঠদানৰ পৰিৱেশটো দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। এনেধৰণে আচলতে নাওবৈচা শিশু নিকেতনত ছাত্ৰ ছাত্ৰীসকলক অনলাইনত পাঠদানৰ ব্যৱস্থা কৰিছে। আৰু মোৰ লগত প্ৰধান আচাৰ্য আছে, মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত লকডাউনত বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। আপোনালোকে খুব এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত অনলাইন পাঠ্যক্ৰমৰ বা আপোনালোকে ভিডিঅ'ৰ যোগেৰে ছাত্ৰ ছাত্ৰীসকলক পাঠ দিছে, সেই পাঠ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে উপকৃত হৈছে বা তেওঁলোকৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলৰ যিটো ৰেছপন্স সঁহাৰি আপোনালোকে কেনেধৰণে পাইছে? হয়, নিশ্চিতভাৱে লকডাউন হোৱাৰ পিছতে আমি আচাৰ্যসকলে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আমি গোটেই আমাৰ যিটো সম্ভাৱ্য ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হ'ব পাৰে এই কথাখিনি আমি আলোচনা কৰিলোঁ। আলোচনা কৰি আমি যিহেতুকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে হোৱাটছআপ নম্বৰ আমাৰ আছিলে, গতিকে আমি সকলো ছাত্ৰ ছাত্ৰীক আমি সংযোগ কৰি ভিডিঅ' কলিং, আপোনাৰ ভিডিঅ' কনফাৰেন্স বা প্ৰশ্নোত্তৰ আদি বিভিন্নভাৱে বিদ্যালয়ৰ আমাৰ প্ৰায় 8 শতাধিক ছাত্ৰ ছাত্ৰীৰ আপোনাৰ 12টা ক্লাছৰ 2টা শাখাকৈ প্ৰত্যেক শাখাতে আমি আমাৰ বিদ্যালয়ৰ যেনেকুৱা ধৰণে পাঠদান চলি থাকে, প্ৰাৰ্থনাৰ পৰা ইয়াৰ আনুষংগিক শাৰীৰিক সংগীত সকলোলৈকে আমি দিশ সামৰি সুন্দৰ ৰূপত পাঠদান হৈ আছে। আৰু তাৰ কাৰণে আমাৰ যিসকল আচাৰ্যা তেখেতসকলে বিদ্যালয়লৈ শিথিল হোৱাৰ পিছত আহি 50% আহি ইয়াতে প্লেনিং কৰে, যোজনা কৰে আৰু ভিডিঅ' আদি প্ৰস্তুত কৰি তেওঁলোকৰ নিৰ্ধাৰিত সময়মতে প্ৰেৰণ কৰে। আৰু এই ক্ষেত্ৰত আমি বৰ্তমান পৰীক্ষাৰ বাবেও আনকি প্ৰস্তুতি কৰিছোঁ। আৰু আমি এটা কথা লক্ষ্য ৰাখিছোঁ, ঘৰবিলাক যেহেতু বিদ্যালয় কৰিব নোৱাৰি, কিন্তু আমি বিদ্যালয় গোটেই পৰিৱেশটো যাতে ছাত্ৰ ছাত্ৰীক ঘৰতে দিব পাৰোঁ
তাৰ বাবে আমি ছাত্ৰ ছাত্ৰীক নিৰ্দেশনা দিছোঁ, অভিভাৱকলৈ আমি সূচনা দিছোঁ। যি সময়ত ছাত্ৰ ছাত্ৰীবিলাকক আমি আগতে মানা কৰিছিলোঁ মোবাইল নুচুবা, কিন্তু আজি আমি অভিভাৱকসকললৈ আমি আহ্বান জনাইছোঁ যাতে আপোনালোকৰ তত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে এই নিৰ্দিষ্ট সময়ত অনলাইনত থাকি সুন্দৰভাৱে পাঠদান গ্ৰহণ কৰিব পাৰে আৰু এই শৈক্ষিক বৰ্ষটো যাতে ছাত্ৰ ছাত্ৰীৰ কোনো কাৰণতে ক্ষতি নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখোঁ। মই বেলেগ এটা প্ৰসংগলৈ আহিছোঁ। যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ, প্ৰতিযোগিতামূলক যুগ, ছাত্ৰ ছাত্ৰীসকল এই প্ৰতিযোগিতামূলক যুগত সমানে আগবাঢ়ি যাব লাগিব। যিহেতু অনলাইন গোটেই ছিষ্টেম এতিয়া অনলাইন হৈছে, ডিজিটেল হৈছে, সেই সময়ছোৱাত আমাৰ গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীসকলে সমানে অনলাইন পাঠ্যক্ৰমৰ প্ৰতি এই লকডাউনৰ সময়ছোৱাত আকৰ্ষিত হৈছে আৰু এই অনলাইন পাঠ্যক্ৰমে এটা পৰ্যায়ত গৈ ছাত্ৰ ছাত্ৰীসকলক গোটেই অনলাইন ছিষ্টেমটোৰ প্ৰতি আৰু অধিক আকৰ্ষিত নিশ্চয় কৰিব। তেওঁলোক লাভান্বিত হ'ব ভৱিষ্যতেও। হয়, নিশ্চিতভাৱে। এটা সময়ত আমিও চাওক, আমি ছাত্ৰ ছাত্ৰীক মোবাইল নল'বলৈ কৈছিলোঁ, কিন্তু প্ৰথম অৱস্থাত আমিও অসুবিধাত পৰিছিলোঁ। আমাৰো প্ৰায় 8% ছাত্ৰ ছাত্ৰীৰ বহুতৰ ক্ষেত্ৰতে মোবাইল নাছিলে, বহুতৰ হয়তো মোবাইল আছিলে, হোৱাটছএপ নাছিলে, কিন্তু আমি যিসকলৰ নাছিলে তেখেতসকলক আমি ব্যক্তিগতভাৱে যোগাযোগ কৰি যিসকল ছাত্ৰ ছাত্ৰী থাকে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ লগত সংযোগ ঘটাই হ'লেও আমি পাঠদান অব্যাহত ৰাখিছিলোঁ। আৰু শেহতীয়াকৈ দেখা গৈছে যিসকলৰ মোবাইল নাছিলে তেখেতসকলেও ক্ৰয় কৰিছে বা আনৰ লগত যোগাযোগ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভাল ধৰণে যাতে মোবাইলৰ প্ৰয়োগ কৰিব পাৰে তাৰ নিৰ্দেশনা দিয়া হৈছে। আৰু মই ভাবোঁ এইখিনিয়ে আজিৰ যুগত এইটো নিশ্চিতভাৱে ভাল ধৰণে প্ৰয়োগ কৰিলে ই কেতিয়াও বেয়া হ'ব নোৱাৰে। মই ধন্যবাদ জনাইছোঁ। মই আৰু আন এগৰাকী আচাৰ্য আছে, পাঠদান কৰি আছে, যদিও মই তেখেতৰ পৰা যদি সম্ভৱ হয় তেখেতৰ অসুবিধা নোহোৱাকৈ যদি আমি তেখেতৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰোঁ 1 মিনিট সময়। নিশ্চয় আপোনাৰ অসুবিধা নহয়? কেনেকুৱা সঁহাৰি দেখিছে? যিহেতু গোটেই যুগটোৱে আজিকালি অনলাইন যুগ, ডিজিটেল যুগ, লকডাউনৰ ফলত ছাত্ৰ ছাত্ৰীসকলে অনলাইন ব্যৱস্থাটোৰ প্ৰতি কিন্তু আকৰ্ষিত হোৱা ধৰিছে, বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে। কেনেকুৱা ৰেছপন্স পাইছে? প্ৰথম অৱস্থাত অংকুৰৰ পৰা 10ম শ্ৰেণীলৈকে আমাৰ প্ৰায় 8% ছাত্ৰ ছাত্ৰীৰ হোৱাটছআপ গ্ৰুপ খুলিছিলোঁ আৰু আমি খুলি এই লকডাউনৰ সময়ছোৱাতে তেনেধৰণে ঘৰৰ পৰাই পাঠ্যক্ৰম আগবঢ়াইছিলোঁ। যেতিয়া লকডাউন কিছু শিথিল হৈছিল তেতিয়া আমি বিদ্যালয়লৈ 2-4জন আচাৰ্য আহি এনেধৰণে পাঠসমূহ সজাই পেলাই ইয়াতে ভিডিঅ' অডিঅ' আকাৰত ছাত্ৰ ছাত্ৰীক ঘৰলৈ প্ৰেৰণ কৰা হৈছিল। আৰু এতিয়া অভিভাৱকসকলৰ যথেষ্ট উৎসাহ উদ্দীপনা, তেখেতসকলে আমাক যথেষ্টখিনি কমেণ্ট কৰিছে যে আপোনালোকৰ এই প্ৰচেষ্টা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াত যথেষ্ট অসুবিধা হৈছে। আৰু সেইকাৰণে আমিও আজি ক্ৰমাৎ প্ৰতিদিনাই 3-4জন আচাৰ্য আহি পেলাই কমেও 4-5টা কালাংশ প্ৰতিটো শ্ৰেণীক পোৱাকৈ বিদ্যালয়ৰ পৰা ব্যৱস্থা কৰা হৈছে। আৰু আমি আশাবাদী যে ইয়াৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনসমূহত অধিক শক্তিশালীভাৱে তেওঁলোকক বিদ্যা অধ্যয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াত আমি দৃঢ় সংকল্পবদ্ধ হ'ম। ধন্যবাদ জনাইছোঁ। মই নাওবৈচা শংকৰদেৱ শিশু নিকেতনৰ পৰা দেখুৱাই আছোঁ আৰু এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাত পাঠদান কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰতে বহি সেই পাঠ গ্ৰহণ কৰিছে। পুনৰ কৈছোঁ, গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীসকলে এতিয়া যেন অনলাইন ব্যৱস্থাটোৰ প্ৰতি বা অনলাইন পাঠ্যক্ৰমৰ প্ৰতি ক্ৰমাৎ আকৰ্ষিত হৈছে, কাৰণ ডিজিটেল যুগ, প্ৰতিযোগিতাৰ যুগ, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলো মহানগৰৰ চহৰৰ ছাত্ৰ ছাত্ৰীৰ সৈতে সমানে খোজ মিলাই আগবাঢ়িব লাগিব। তাৰেই যেন এক সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে গ্ৰাম্যাঞ্চলৰ বিদ্যালয়সমূহতো। লকডাউনৰ মাজতে এয়া গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এফালে যদি লকডাউনত বিদ্যালয়লৈ আহিব নোৱাৰাৰ অসুবিধা হৈছে, সমস্যা হৈছে, ইয়াৰ বিপৰীতে কিন্তু ছাত্ৰ ছাত্ৰীসকলে, গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীসকলে অনলাইন ব্যৱস্থাটোৰ প্ৰতি ক্ৰমাৎ আকৰ্ষিত হৈছে। এয়া নিতান্তই এক ভাল খবৰ, নিতান্তই এক ভাল লক্ষণ।